কাপোৰখনেৰে মোক ঢাকি দিবা উকা কাপোৰখনেৰে মোক ঢাকি দিবা তুমি পিছে না কান্দিবা তুমি পিছে না কান্দিবা মোৰ মৃত্যু দিনা তুমি আহিবা। আগমুহূৰ্তৰ এটা দৃশ্য চাওক। ডিজাইনার দিয়েছে মডেলিং তো আই ডো নাটক পেট্রোল তো হয়ে গেল হেৰি আই না মডেলিং বিলাক বাবে শুনা নাই এটোৱে আগতে এটোৱে লাগে আকৌ হয় নাই ডিজাইনার দিয়েছে কমেন্টারি দেখে গতিকে আপোনালোকে গম পালে কিশোৰ দাসৰ মৃত্যুৰ আগমুহূৰ্তত আচলতে ঘটিছিল কি তো গতিকে এয়া সকলোবোৰ আপোনালোকে শ্বেয়াৰ কৰক যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও এই ভিডিঅ'টো লাভ কৰে লগতে কিশোৰ দাসৰ বাবে আপোনালোকে যিমান পাৰে সিমান প্ৰাৰ্থনা কৰক। জয় আই অসম। চেণ্ডেলটো হেৰি নহয় নমস্কাৰ মই কিশোৰ দাস মই যেহেতু অসুস্থ সকলোৱে গম পায় অসমবাসী ৰাইজে মই যে আৰু এইকাৰণে মোৰ ট্ৰিটমেণ্ট চলি আছে বম্বেত আৰু চিনেমাখনৰ নমস্কাৰ মই কিশোৰ দাস মই যিহেতু অসুস্থ সকলোৱে গম পায় অসমবাসী ৰাইজে মই যে আৰু এইকাৰণে মোৰ ট্ৰিটমেণ্ট চলি আছে বম্বেত আৰু চিনেমাখনৰ প্ৰমোচনত মই অলপ নিজে থাকিব পালে নিজক সঁচাকৈ সুখী হ'লোহেঁতেন আপোনালোকৰ লগত ডাইৰেক্টলি এটা থলো হয় বা সকলোকে লগ পালে ভাল লাগিলেহেঁতেন কিন্তু আজি এই মই বিশেষ অসুবিধাৰ কাৰণে আপোনালোকৰ মাজত আজি নাই কিন্তু একো নাই আপোনালোকে চিনেমাখন চাব কাৰণ এখন মোৰ অসুস্থ হোৱাৰ শেষ ছবি আছিল মানে লাষ্ট চিনেমা কৰিছিলোঁ এইখন আৰু চিনেমাখনৰ বহুতখিনি মমেণ্ট মোৰ এতিয়াও মনত আছে বহুত ভাল লাগে কাৰণ চিনেমাখন যেতিয়া আমি কৰিছিলোঁ মাজতে লকডাউন দুবাৰ পালোঁ আমি সেই লকডাউনত মানে এনেকুৱা কিছুমান পৰিস্থিতি হৈছে মোৰ কাপোৰ চাপোৰ কণ্টিনিউটিৰ কাৰণে বহুত মানে প্ৰব্লেম পাইছিলোঁ কিন্তু কাৰণ ঘৰত মানে লকডাউনৰ সময়ত ক'ত কাপোৰ ক'ত গৈছে ঠিকনা নাই ইভেন মই নিজকে বডি মেইনটেইন কৰাৰ কাৰণে ছেইম লুকছ ৰখাৰ কাৰণে বহুত মেইনটেইন কৰিছিলোঁ ডাইৰেক্টৰ সুমিতাক মই বহুতবাৰ কৈছিলোঁ যে কি হ'ব মই শকত হৈ গ'লে দিগদাৰ হ'ব তাৰপিছত মই বহুত মেইনটেইন কৰিলোঁ নিজকে আকৌ য'ত মই